থালাপতি বিজয় সিনেমা জগতৰ পৰা কেনেকৈ ৰাজনীতিলৈ আহিল। डेमोक्रेसी क्या है ये डेमोक्रेसी? जब तक हमारे देश में करप्ट पुलिस वाले দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা বিজয়, যাক বহুতে থালাপতি বিজয় বুলি কয়, सरकारी ऑफिसर्स और राजनेता रहेंगे, तब तक ट्रू डेमोक्रेसी इंडिया में कभी नहीं बन पाएगी। তেওঁ কেৱল এজন চিনেমা জগতৰ ছুপাৰষ্টাৰেই নহয়, বৰ্তমান তামিলনাডুত ৰাজনীতিতো এক ডাঙৰ নাম হিচাপে উত্থান ঘটাইছে। বহু বছৰ ধৰি চলচ্চিত্ৰ জগতত অসাধাৰণ সফলতা লাভ কৰাৰ পাছত তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিত প্ৰৱেশ কৰে। এজন অভিনেতাৰ পৰা ৰাজনৈতিক নেতা হোৱালৈ তেওঁৰ যাত্ৰা বহুতো সংগ্ৰাম, জনসেৱাৰ চিন্তা আৰু ৰাইজৰ বিশ্বাসেৰে গঢ় লৈ উঠিছে। শৈশৱৰ পৰা অভিনয় জগতলৈ বিজয়ৰ সম্পূৰ্ণ নাম হৈছে জোচেফ বিজয়। 1974 চনৰ 22 জুন তাৰিখে তামিলনাডুত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এছ এ চন্দ্ৰশেখৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল আৰু মাতৃ আছিল শোভা চন্দ্ৰশেখৰ গায়িকা। সৰুৰে পৰা তেওঁ চলচ্চিত্ৰৰ পৰিৱেশত ডাঙৰ হৈছিল, সেইবাবে অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্ম হৈছিল। শিশু শিল্পী হিচাপে কিছুমান ছবিত অভিনয় কৰাৰ পাছত তেওঁ নায়ক হিচাপে আত্মপ্ৰকাশ কৰে। আৰম্ভণিতে সফল নহ'লেও ধীৰে ধীৰে নিজৰ অভিনয়, নাচ, একশ্যন দৃশ্যৰ বাবে জনপ্ৰিয় হৈ উঠে। বিশেষকৈ যুৱ সমাজৰ মাজত তেওঁৰ বিপুল ফেন ফলোয়িং গঢ় লৈ উঠিছে। বিজয়ৰ নাম থালাপতি কেনেকৈ হ'ল? বিজয়ৰ বহু চিনেমা সামাজিক বাৰ্তা বহন কৰিছিল। দৰিদ্ৰ লোকৰ অধিকাৰ, দুৰ্নীতিৰ বিৰুদ্ধে মাত, শিক্ষাৰ প্ৰয়োজনীয়তা আদি বিষয়ত তেওঁৰ ছবিত প্ৰায়ে দেখা গৈছিল। ৰাইজে তেওঁ কেৱল অভিনেতা হিচাপে নহয়, এজন জনতাৰ নায়ক হিচাপে চাবলৈ আৰম্ভ কৰে। তেওঁৰ বহু হিট ছবিৰ ভিতৰত দিল্লী, থুপাকি, মাৰ্চাল আৰু মাষ্টাৰ বিশেষভাৱে উল্লেখযোগ্য। এই ছবিসমূহ তেওঁক দক্ষিণ ভাৰতৰ অন্যতম বৃহৎ তাৰকা হিচাপে প্ৰতিষ্ঠা কৰে। থালাপতিৰ শব্দৰ অৰ্থ হৈছে সেনাপতি বা নেতা। অনুৰাগীয়ে তেওঁক এই উপাধি দিয়ে আৰু এই নামে তেওঁ ৰাজনৈতিক ভাৱমূৰ্তিটো শক্তিশালী কৰি তোলে। সমাজ সেৱাৰ জৰিয়তেও ৰাজনীতিৰ ভেটি শক্তিশালী কৰি তুলিছিল। বিজয় বহু বছৰ আগতেই নিজৰ অনুৰাগী সংগঠন গঠন কৰিছিল। এই ফেন ক্লাবসমূহ কেৱল চিনেমা প্ৰচাৰ নকৰি সমাজ সেৱাৰ কামো কৰিছিল। দৰিদ্ৰ লোকক খাদ্য বিতৰণ, ৰক্তদান শিবিৰ, বান সাহায্য, শিক্ষা সামগ্ৰী বিতৰণ আদি কামৰ জৰিয়তে বিজয়ে জনসাধাৰণৰ মাজত এক শক্তিশালী সংযোগ গঢ়ি তোলে। বিশেষকৈ তামিলনাডুত বান আৰু ক'ভিডৰ দৰে কঠিন সময়ত তেওঁৰ সংগঠন সক্ৰিয় দেখা গৈছিল। ইয়াৰ ফলত মানুহে অনুভৱ কৰে যে বিজয় কেৱল অভিনেতাই নহয়, সমাজৰ সমস্যাৰ প্ৰতিও সচেতন। ৰাজনীতি পৰিৱেশত মূল কাৰণ আছিল দক্ষিণ ভাৰতৰ বহু অভিনেতাই আগতে ৰাজনীতিত সফল হৈছিল, যেনে এম জি ৰামচন্দ্ৰ, জে জয়ললিতা আৰু এম কৰুণানিধি। এই ইতিহাসে বিজয়কো অনুপ্ৰাণিত কৰিছিল, কিন্তু তেওঁ হোজাইকৈ ৰাজনীতিত অহা নাছিল। বহু বছৰ ধৰি ৰাইজৰ মনোভাৱ বুজি কাম কৰি আৰু ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰি তেওঁ আগবাঢ়িছিল। তামিলনাডুৰ বহু যুৱকে অনুভৱ কৰিছিল যে ৰাজ্যত নতুন নেতৃত্বৰ প্ৰয়োজন আছে। এই সময়তে বিজয় সক্ৰিয় ৰাজনীতিত নামিবলৈ সিদ্ধান্ত লয়। 2024 চনতে বিজয়ে নিজৰ ৰাজনৈতিক দল ঘোষণা কৰে। দলটোৰ নাম হৈছে PVK তামিলাঙ্গা বেট্ৰি কাজহাগাম। বেট্ৰিৰ শব্দৰ অৰ্থ হৈছে বিজয় বা জয়। দল গঠন কৰাৰ পিছত তেওঁ ঘোষণা কৰে যে তেওঁৰ লক্ষ্য হৈছে স্বচ্ছ ৰাজনীতি, শিক্ষাৰ উন্নয়ন আৰু যুৱ সমাজৰ বিকাশ আৰু দুৰ্নীতিমুক্ত শাসন।
দল ঘোষণা কৰাৰ লগে লগে লাখ লাখ অনুৰাগীয়ে সামাজিক মাধ্যমত সমৰ্থন জনায়। বহু যুৱকে তেওঁৰ দলত যোগদান কৰে। বিশেষকৈ প্ৰথমবাৰৰ ভোটাৰৰ মাজত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পায়। বিজয়ৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁৰ বিপুল অনুৰাগী গোষ্ঠী। বহু বছৰ চিনেমাৰ জৰিয়তে তেওঁ সাধাৰণ মানুহৰ ঘৰে ঘৰে পৰিচিত মুখ হৈ পৰিছে। যুৱ সমাজ, মধ্যবিত্ত, দৰিদ্ৰ শ্ৰেণীৰ মাজত তেওঁৰ জনপ্ৰিয়তা বেছি প্ৰভাৱ আছে। তেওঁৰ ভাষণসমূহ সাধাৰণ মানুহৰ সমস্যা, চাকৰি, শিক্ষা আৰু উন্নয়নৰ কথা বেছি দেখা যায়। তেওঁ নিজকে জনতাৰ কণ্ঠ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। যদিও বিজয়ৰ অত্যন্ত জনপ্ৰিয়তা, তথাপিও ৰাজনীতি চিনেমাৰ দৰে সহজ নহয়। তামিলনাডুৰ ৰাজনীতিক শক্তি বহু বছৰ ধৰি আঞ্চলিক দলৰ ৰাজনীতিত নিয়ন্ত্ৰণ আছে। DMK, AIADMK বহু বছৰ ক্ষমতাত আছে। সেয়ে বিজয়ৰ বাবে বাস্তৱ ৰাজনীতি, শক্তিশালী সংগঠন গঠন, অভিজ্ঞ নেতা তৈয়াৰ কৰা আৰু ভোটকেন্দ্ৰিক ৰাজনীতি বুজা এটা ডাঙৰ চেলেঞ্জ। বৰ্তমান বহু যুৱকে বিজয়ক নতুন ৰাজনৈতিক বিকল্প হিচাপে চায়। তেওঁলোকৰ মতে বিজয়ৰ মাজত সততা, নেতৃত্ব আৰু নতুন চিন্তাধাৰা আছে। সামাজিক মাধ্যমত তেওঁৰ সমৰ্থন দিনক দিনে বৃদ্ধি পাইছে। বিশেষকৈ শিক্ষিত যুৱক যুৱতীসকলে বিশ্বাস কৰে যে তেওঁ নতুন ধৰণৰ ৰাজনীতি আনিব পাৰে। কিন্তু এই আশা বাস্তৱ সফলতালৈ ৰূপান্তৰিত হ'ব নে নহয়, সেয়া আগন্তুক নিৰ্বাচনেই নিৰ্ধাৰণ কৰিব। থলপতি বিজয়ৰ চিনেমাৰ পৰা ৰাজনীতিলৈ যাত্ৰা এক অনন্য কাহিনী। অভিনয়ৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰাৰ পিছত তেওঁ সমাজসেৱা আৰু নতুন ৰাজনৈতিক চিন্তাধাৰাৰে ৰাইজৰ মাজত নতুন আশা সৃষ্টি কৰিছে। যদিও আগৰ পৰা কঠিন, তথাপিও তেওঁৰ জনপ্ৰিয়তা আৰু যুৱ সমাজৰ সমৰ্থনে তামিলনাডুৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিছে। এজন ছুপাৰ ষ্টাৰৰ পৰা সাব্যস্ত ৰাজনীতিক নেতালৈ তেওঁৰ এই যাত্ৰাই দেখুৱাইছে যে জনতাৰ বিশ্বাস লাভ কৰিলে চিনেমা মঞ্চৰ পৰা ৰাজনীতিক মঞ্চলৈ সফলভাৱে আগবাঢ়িব পাৰে।